মুখ্যমন্ত্ৰী কলৈ গ'ল? আজি নিশা ক'ত থাকিব মুখ্যমন্ত্ৰী? ঘৰলৈতো চাগে নাযায়। মানুহে জীৱনত বহুত বস্তু চম্ভালিবলগীয়া হয়, তাৰ ভিতৰত আটাইতকৈ বেছি চম্ভালিব লাগে মুখখন। খোৱাৰ ক্ষেত্ৰতো কোৱাৰ ক্ষেত্ৰতো সেইটোৱেই নোৱাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ফেব্ৰুৱাৰী মানতে মুকলি হৈছিল টিজাৰ মুকলি কৰিছিল মুখ্যমন্ত্ৰীয়ে। চিনেমাৰ নাম গৌৰৱ গগৈৰ পাকিস্তান লিংক। মুক্তিৰ দিন 10 ছেপ্টেম্বৰ। তেতিয়া সাংসদ গৌৰৱ গগৈয়ে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতিৰ দায়িত্ব পাব বুলি ব্যাপক চৰ্চা হৈছিল। তাকে শুনি থৰথৰকৈ কঁপিবলৈ আৰম্ভ কৰা হিমন্ত বিশ্ব শৰ্মাই স্বভাৱসুলভ কুৎসা ৰচনা কৰিলে। গৌৰৱ গগৈৰে পাকিস্তানৰ যোগসূত্ৰ বিচৰাত লাগিল। সংবাদ মাধ্যমৰ সন্মুখতো সময়ে সময়ে সেই কেছেট বজাবলৈ ল'লে। গৌৰৱ গগৈ আৰু পাকিস্তানৰ বখানি মেলিয়েই পঞ্চায়ত নিৰ্বাচন পাৰ কৰিলে মুখ্যমন্ত্ৰীয়ে। কিমান যে কি ক'লে কোনো হিচাপ নাই। কি কৈছিল মুখ্যমন্ত্ৰীয়ে? গৌৰৱ গগৈয়ে পাকিস্তানত ট্ৰেইনিং লৈছিল। গৌৰৱ গগৈ ৰাষ্ট্ৰৰ প্ৰতি ভাবুকি। 10 ছেপ্টেম্বৰৰ পাছত গৌৰৱ ওলাব নোৱাৰা হ'ব। অতি ভয়ংকৰ তথ্য ওলাব। মোৰ কথা মিছা হ'লে ৰাজনীতিয়েই বাদ দিম, আন বাদেই মই ঘৰলৈয়ে নাযাওঁ। এটা কথাও যদি ৰিজাই মিছা কথা কৈছো, জীৱনত ৰাজনীতিয়ে নকৰো। মই ক'লো নহয়, যদি এটা কথাও মই মিছা কৈছো, জীৱনত হিমন্ত বিশ্ব শৰ্মাই ৰাজনীতিয়ে নকৰো। ইয়াতকৈতো আৰু একো নালাগে। আৰু যদি এক কদম বেছি কৈ যায়, মই এনেকুৱা প্ৰতিজ্ঞা কৰি দিম যে মই ঘৰতে নাযাওঁ। যদি মই এটাও কথা মিছা কৈছো, জীৱনত মোৰ ঘৰতে মই নুঠিম। তাতকৈ আৰু কিবা ক'ব লাগে? মুখ্যমন্ত্ৰী এজনে এনে কেজুৱেল কথা নকয় নহয়। গতিকে এইটো যিখিনি কথা কৈছো মই কম কৰি কৈছো, আচল কথা এতিয়াও মই কোৱা নাই। আজি 10 ছেপ্টেম্বৰ। অসমৰ ৰাইজে উৎসুকতাৰে বাট চাই আছে। ডাইনেমিক CM বা কি বিস্ফোৰণ ঘটায়? এটম বোমা বুলি যে কৈছিল, নাই। 10 ছেপ্টেম্বৰত মুখ্যমন্ত্ৰীৰ এটম বোমাৰ ঠাইত ফটকা। জুই বৰষা মুখ শুকাই গ'ল মুখ্যমন্ত্ৰীৰ। SITৰ ৰিপৰ্টক লৈহে ব্যৱস্থা। SITৰ সময়সীমা আছিল 10 ছেপ্টেম্বৰ, আৰু তেওঁলোকে মোৰ পৰা কোনো এক্সটেনশ্যন বিচৰা নাই যে আমাৰ কাম ৰখি গৈছে আৰু আমাক 15 দিন দিয়ক, 1 মাহ দিয়ক। যদি এক্সটেনশ্যন বিচৰা নাই, তেতিয়াহ'লে কালিতো ৰিপৰ্ট দিব লাগে। গতিকে মোৰ অফিচে আপোনালোকক ক'ব পাৰিব কালি মোৰ পৰা সময় SITয়ে লৈছে নে নাই লোৱা। কালি নিয়মমতেতো আহি মোক দিব লাগে প্ৰতিবেদন। I have to read the report. Suppose in read certain serious issue is there. So immediately it will be processed. Means I have seen the report, nothing is there. I will close it. আচলতে ভুল তেওঁৰ নহয়, অসমৰ ৰাইজেহে তেওঁৰ স্বভাৱটো বুজি পোৱা উচিত। তেওঁৰ কথাবোৰেই তেনেকুৱা। 21ৰ পাছত ৰাজনীতি নকৰো বুলি কোৱা নাছিল, তাৰ পাছত আকৌ 25ৰ কথা কোৱা নাছিল। তেওঁৱে গুজৰাটৰ পানীৰ পাইপেৰে মুছলমানৰ তেজ চলে বুলি কোৱা নাছিল। তেওঁৱে BJP আহিলে সাম্প্ৰদায়িকতা আহিব বুলি কোৱা নাছিল জানো? আজি জানো BJPৰ পৰাই তেওঁ মুখ্যমন্ত্ৰীৰ আসনত বহি থকা নাই? সেয়াই তেওঁৰ ভুল নাই। লাগ বান্ধ নোহোৱা কথা কোৱাটোৱেই তেওঁৰ স্বভাৱ। ক'বলৈ মন গ'ল কৈ দিলে। অসমবাসীক এখন ফ্লপ চিনেমা দিলে। চিনেমা ফ্লপ, ছুপাৰ ফ্লপ CM। সমাপ্ত।